হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম টু মাই ইউটিউব চেনেল নিউ বিজয় আছাম। মই বিজয় আপোনালোকৰ বাবে লৈ আহিছোঁ হৈ যোৱা CTET পৰীক্ষাৰ অসমীয়া বিষয়ৰ প্ৰশ্ন কাকতৰ সমাধান। প্ৰশ্ন কাকতখন সমাধান কৰাৰ আগতে আপোনালোকে ইয়াত কিছুমান নিৰ্দেশনা দিয়া আছে, এইবোৰ ভালদৰে পঢ়ি ল'ব। এতিয়া আহোঁ, কিনো প্ৰশ্ন দিয়া আছে তাক চাওঁ। প্ৰথমতে এটা প্ৰেগ্ৰাফ দিয়া আছে। এই প্ৰেগ্ৰাফটোৰ পৰা কিছুমান প্ৰশ্ন দিয়া আছে আৰু প্ৰতিটো প্ৰশ্নৰ 4টাকৈ অপশ্যন দিয়া আছে। ইয়াৰ পৰা শুদ্ধ উত্তৰটো বাছি উলিয়াব লাগে। প্ৰশ্ন কি দিয়া আছে? প্ৰথম প্ৰশ্নটো দিয়া আছে, তুলাৰাম সেনাপতি কোন বংশৰ লোক আছিল? 4টা অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব থাওচেনচা বংশৰ। এইটো শুদ্ধ অপশ্যন হ'ব, থাওচেনচা বংশৰ। তাৰ পিছৰ প্ৰশ্নটো হৈছে, তুলাৰামৰ প্ৰতাপৰ ৰুদ্ৰতা কোনে সেও মানিবলৈ বাধ্য হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ব্ৰিটিছৰ উচ্চ কৰ্তৃপক্ষই। 93 প্ৰশ্নটো হৈছে, শদিয়াৰ কুণ্ডিল বা কুণ্ডিল নগৰ অঞ্চলৰ নিবাসী কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে চুতীয়া কছাৰীসকল। 94 প্ৰশ্নটো হৈছে, তলত দিয়া অসমীয়া শব্দকেইটাৰ ভিতৰত কোনটো কছাৰীমূলীয় শব্দ নহয়? বিচাৰি উলিওৱা। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে কাগজ, অপশ্যন নম্বৰ 2। মই গোটেইখিনি প্ৰশ্ন পঢ়ি দিয়া নাই, পঢ়ি দিলে ভিডিঅ'টো বহুত দীঘলীয়া হৈ যাব আৰু আপোনালোকে প্ৰশ্নৰ উত্তৰসমূহ প্ৰেগ্ৰাফটোত পাই যাব। আপোনালোকে প্ৰেগ্ৰাফটো পঢ়িব লাগিব। তাৰ পৰৱৰ্তী প্ৰশ্নটো হৈছে, বৃহত্তৰ কছাৰী জাতিৰ ঠাল ঠেঙুলিবোৰৰ ভিতৰত তলত দিয়া কোনটো উজনিৰ পৰা ওলাই অহা? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ 4, দেহান। এতিয়া আহিলোঁ 96 নম্বৰ প্ৰশ্নৰ উত্তৰলৈ। কুণ্ডিল্য বা কুণ্ডিল নগৰ অতীততে চুতীয়া কছাৰীসকলে দিয়া নামটো আছিল। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে হালালি। পাছৰ প্ৰশ্নটো হৈছে, ৰাণী কুৰুখীৰ গৰ্ভজাত পুত্ৰৰ নাম কি আছিল? ইয়াত অপশ্যন নম্বৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ 3, আৰিমত্ত। 98 নম্বৰ প্ৰশ্নটো হৈছে, তেজীমলা সাধুটো মূলত কোনটো খেলৰ লোককথা আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে দেহান বা ধ্যান, অপশ্যন নম্বৰ 2। তাৰপিছৰ প্ৰশ্নটো হৈছে, তুলাৰাম সেনাপতিয়ে কোনটো বিৰোধী শক্তিৰ বিৰুদ্ধে থিয় দি নিজৰ বীৰত্ব দেখুৱাবলৈ সক্ষম হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ব্ৰিটিছ, অপশ্যন নম্বৰ 3। তাৰপিছত এটা কবিতা দিয়া আছে। এই কবিতাটোৰ পৰা কেইটামান প্ৰশ্ন দিয়া আছে আৰু আপোনালোকে শুদ্ধ উত্তৰটো এই কবিতাটো পঢ়িয়ে গম পাব কোনটো শুদ্ধ উত্তৰ হ'ব। গতিকে কবিতাটো এবাৰ ভালদৰে পঢ়ি ল'ব, তাৰপিছত উত্তৰসমূহ কৰিব। প্ৰথম প্ৰশ্নটো দিয়া আছে, কবিয়ে কোনে শান্তিৰ সৰ্গ ৰচাৰ কথা কৈছে? কবিয়ে কোনে শান্তিৰ সৰ্গ ৰচাৰ কথা কৈছে? ইয়াৰ অপশ্যনটো হ'ব অপশ্যন নম্বৰ 2, কবিৰ চেনেহৰ জন্মভূমিখনে। 101 নম্বৰ প্ৰশ্নটো, কবিৰ চেনেহী দেশখনত কি বিচাৰি পোৱা যায়? ইয়াৰ অপশ্যন নম্বৰ 2টো হৈছে শুদ্ধ উত্তৰ, প্ৰীতি আৰু সৰল প্ৰাণৰ ভাষা। তাৰ পাছৰ প্ৰশ্নটো হৈছে, দুখীয়াৰ ভগা প্ৰজাত থাকে। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ 1, একোখন তীৰ্থ আৰু পুণ্যাশ্ৰম। 103 নম্বৰ প্ৰশ্নটো হৈছে, কবিয়ে কবিতাটো কাক উদ্দেশ্য কৰি লিখিছে? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 3 নম্বৰ অপশ্যনটো, নিজৰ জন্মভূমি। তাৰ পাছৰ প্ৰশ্নটো হৈছে, মৃত্যুৰ পাছত কবিয়ে ইচ্ছা কৰিছে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ 1, তেওঁৰ দুখীয়া দেশখনতে পুনৰ জন্ম ল'বলৈ। তাৰ পাছৰ প্ৰশ্নটো হৈছে, তলৰ কোনটো উদ্ধৃত পদ্যাংশ ফুটি উঠা নাই? ইয়াত হৈছে অপশ্যন নম্বৰ 4টো, বিপ্লৱৰ চেতনা। তাৰ পাছত তলত দিয়া প্ৰশ্নবোৰৰ তলত 4টাকৈ বিকল্প দিয়া আছে। আটাইতকৈ উপযুক্তটো বাছি প্ৰশ্নবোৰৰ উত্তৰ দিয়া। প্ৰশ্ন নং 106ৰ পৰা 120লৈ।
106 নম্বৰ প্ৰশ্নটো হৈছে অচিনাকি বা নজনা প্ৰসংগ একোটা ধৰি বিভিন্ন সানমিহলি প্ৰসংগৰ আলোচনাত ভাগ লৈ সক্ৰিয় প্ৰদৰ্শন এটা কাৰ্যকাৰী কৰাত জড়িত মূল উপাদানটো হৈছে ইয়াৰ শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ 4 মৌখিক বাৰ্তা বিনিময়। তাৰপিছত প্ৰশ্ন নম্বৰ 107 ছাত্ৰ বা ছাত্ৰী এগৰাকী যেতিয়া স্কেনিং কৰে তেতিয়া তেওঁ ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ 4 তথ্যবোৰ সংগঠিত আৰু সূচিত কৰিবৰ বাবে বুজি পাবলৈ পাঠটো পঢ়ে। অপশ্যন নম্বৰ 4টো ইয়াৰ শুদ্ধ উত্তৰ হ'ব। তাৰ পাছৰ প্ৰশ্নটো হৈছে 108 শিকাৰুৰ আচৰণ ভংগী জানিবৰ বাবে আটাইতকৈ কাৰ্যকৰী উপায়টো হৈছে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে পোৰ্টফলিঅ'। অপশ্যন নম্বৰ 3। 109 নম্বৰ প্ৰশ্নটো দ্বিতীয় মানৰ ছাত্ৰ ছাত্ৰীয়ে কোন মানদণ্ডৰ পাঠ স্বতন্ত্ৰভাৱে পঢ়িব পাৰিছে সেয়া শিক্ষকে চিহ্নিত কৰিবৰ বাবে তলৰ কোনটো আভাস লক্ষ্য কৰিব লাগিব। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ 3 ছপা আখৰবোৰ ছাত্ৰ ছাত্ৰীয়ে চকুৰে চাই পঢ়ি যায় কিন্তু কঠিন পালে আঙুলি ব্যৱহাৰ কৰে। এইটো হৈছে ইয়াৰ শুদ্ধ অপশ্যনটো অপশ্যন নম্বৰ 3। তাৰ পাছৰ 110 নম্বৰ প্ৰশ্নটো হৈছে কথা কোৱাটো সাধাৰণতে এটা ধাৰণামূলক অহৰ্তা বুলি কোৱা হয় কাৰণ ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ 1 স্বাভাৱিক স্বাস্থ্যৰ সাধাৰণ মানুহৰ প্ৰাকৃতিকভাৱে কথা কোৱাৰ দক্ষতা বিকশিত হয়। অপশ্যন নম্বৰ 1টো ইয়াৰ শুদ্ধ। 111 নম্বৰ প্ৰশ্নটো মানুহে বিদ্যালয়ৰ বিষয়ে পাতি থকা কথাৰ 5টা বাণীবদ্ধ অংশ তোমাক শুনিবলৈ দিয়া হৈছে। কথোপকথনবোৰ শুনি প্ৰতিটো কথাংশৰ এৰ পৰা জি আৰু প্ৰতিজন কৌটাক 1ৰ পৰা 5 হিচাপে মিলোৱা আৰু বাণীবদ্ধ কথোপকথন শুনা। লক্ষ্য ভাষা শিকাৰ ক্ষেত্ৰত এই কাৰ্য তলৰ কোনটোৰ লগত জড়িত। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ 4 শ্ৰৱণ মূল্যাংকন কাৰ্য। 112 নম্বৰ প্ৰশ্নটো ভাষা আহৰণৰ প্ৰসংগত শব্দ সম্পৰ্কীয় তথা আবিধানিক বিকাশে কি সূচায়। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ 3 শব্দৰ আহৰণ সামাজিক ব্যক্তিগত আদি। অপশ্যন নম্বৰ 3টো ইয়াৰ শুদ্ধ। 113 নম্বৰ শ্ৰেণীকোঠা এটাত পাঠ গ্ৰাফিক্স এনিমেশ্যন আৰু ধ্বনিৰ একত্ৰ প্ৰয়োগে নিৰ্দেশ কৰে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ 4টো মাল্টিমিডিয়া। তাৰপিছত 114 নম্বৰ প্ৰশ্নটো ব্যাকৰণ শিক্ষাৰ আধুনিক ধাৰণাটোৱে গুৰুত্ব দিয়ে। এইটো হৈছে অপশ্যন নম্বৰ 2 শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ 2 মিশ্ৰিত প্ৰাসংগ বাক্য চানেকি তথা কালৰ গঠন। 115 নম্বৰ প্ৰশ্নটো ব্যাকৰণ শিক্ষাৰ মূল উদ্দেশ্য। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ 4 শিকাৰুৰ কৰ্তা আদান প্ৰদানৰ দক্ষতা বিকাশ। 116 নম্বৰটো চতুৰ্থ মানৰ দ্বিতীয় ভাষা এটা শিকিবলৈ নিৰ্বাচন কৰা ভাষা সামগ্ৰী তলৰ কোনটো নিৰ্ণায়ক অন্তৰ্ভুক্ত হ'ব। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ 1 প্ৰাসংগিকতা। যদি আপোনালোকে ভিডিঅ'টো ভাল পাইছে তেনেহ'লে চেনেলটোক ছাবস্ক্ৰাইব কৰি দিব, বেল আইকনটো প্ৰেছ কৰি দিব আৰু ভিডিঅ'টো এবাৰ নিজৰ বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব আৰু কমেণ্ট এটা কৰিবলৈ নাপাহৰিব। এতিয়া আহোঁ 117 নম্বৰ প্ৰশ্নলৈ। শ্ৰেণীকোঠাত খেলা ধূলা বা ধেমালিৰ জৰিয়তে শিক্ষাৰ্থীক ভাষা দক্ষতা আহৰণ কৰা কাৰ্য কেনে হোৱা উচিত। ইয়াৰ শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ 2 মূল্যাংকন আৰু সাফল্য অৰ্জনৰ লগত সম্পৰ্কিত। এইটো হৈছে ইয়াৰ শুদ্ধ উত্তৰ। তাৰপিছত আহোঁ 118 নম্বৰ প্ৰশ্নলৈ। ভাষা যোগাযোগৰ সূত্ৰে ভাষাৰ এক নিয়ম মাফিক বা ৰেগুলাৰিটি উদ্দেশ্য থাকে অৰ্থাৎ ভাষাৰ ব্যৱহাৰ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ 3 আনৰ আচৰণ নিয়ন্ত্ৰণ কৰা। 119 নম্বৰ প্ৰশ্নটো শিকন কাৰ্য সহজৰ পৰা জটিললৈ হয়। যদি কোনো কাৰণবশত এগৰাকী শিক্ষাৰ্থীয়ে প্ৰাৰম্ভিকখিনি শিকা নাই তেতিয়া শিক্ষাৰ্থীগৰাকীয়ে ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন নম্বৰ 4 দৃশ্যমূলক তথা কৌশলপূৰ্ণ নিৰ্দেশ দিব লাগে, কোনো ভাষণ নালাগে।
এইটো হৈছে ইয়াৰ শুদ্ধ অপশ্যন। একেবাৰে অন্তিম প্ৰশ্নটোলৈ আহিছোঁ। ভাষিক বৈচিত্ৰ্য বা ভিন্নতা থকা শ্ৰেণীকোঠা এটাত সুষম শিক্ষণৰ পৰিৱেশ এটা নিশ্চিত কৰিবলৈ তলৰ কোনটো প্ৰক্ৰিয়া ব্যৱহাৰ কৰা উচিত? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ 2, গঠনমূলক বাৰ্তা বিনিময় কৰা আৰু শিক্ষণ আৰু যোগাযোগ উন্নত কৰাকৈ বিভিন্ন কাৰ্য কৰা। অপশ্যন নম্বৰ 2টো ইয়াৰ শুদ্ধ অপশ্যন। গতিকে ভিডিঅ'টো ইমানেই আছিল, আৰু এনেধৰণৰ ভিডিঅ' পাই থাকিবলৈ আপোনালোকে চেনেলটোক ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো প্ৰেছ কৰি দিব। গতিকে জয় অসম, জয় হিন্দ।